হেৰুৱাইছো চৰকাৰক আমি ভোট দি শাসনাধিষ্ঠ দললৈ আমি ৰূপান্তৰ কৰিলো কিন্তু মামা বুলি আমিয়েই কওঁ জনসাধাৰণে কওঁ এতিয়া আমাৰ কথা নাভাবিলে হ'ব নেকি হিমন্ত বিশ্ব শৰ্মাই আমাৰ দাবীটো মানিবই লাগিব বা চৰকাৰে আমাৰ দাবী মানিবই লাগিব বুলি কৈছে আমি আপোনালোকক দৃশ্যসমূহ দেখুৱাই যাম আৰু মন্তব্যসমূহ শুনাই যাম হিমান্বিত ল'ৰা ছোৱালী বেলা যে এতিয়া বিয়া হৈছে ল'ৰা ছোৱালী কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে হিমান্বিত ল'ৰা ছোৱালী বেলা যে এতিয়া বিয়া হৈছে ল'ৰা ছোৱালী জন্ম হৈছে এতিয়া মানে লৈ আছে ঘৰৰ ফেমিলি বিলাক কি কৰিব এতিয়া দি ফেমিলি যে আৰু বেলেগৰ লগত গুচি যায় আকৌ কিবা হৈ যায় এইটো ৰিস্ক হ'ব নাকি আমাৰ পিছত হেমন্ত পাৰিব ৰিস্ক ল'ব কাৰণে আমাৰ পাছ হেমন্ত তাৰ মাইকীকে কন্ট্ৰোল কৰিব নোৱাৰে হেমন্ত তাৰ মাইকীকে কন্ট্ৰোল কৰিব নোৱাৰে বুলি আজি ৰাইজৰ মত লৈছে তাৰ মাইকীৰ কাৰণে দিব এক মাহ 1000 টকা হেমন্ত আজি তাৰ ৰাইজৰ মত লৈছে শান্তি কৰিব নোৱাৰে হেমন্ত মাইকী শান্তি কৰিব নোৱাৰে সেইটো কাৰণে আজিকালি হেমন্ত ৰাইজৰ মত উঠাই লৈছে সেইটো কাৰণে লৈছে যেনেকা ৰাজনীতি ওলাইছে এনেকা ধৰণৰ ভাৰত হৈ নাথাকে কেতিয়াও কিয়কাৰণে নাথাকে যেনেকা মতা মানুহবিলাক লৈছে মহিলাবিলাকতো ঘৰত থাকিব মহিলাবিলাকৰ দায়িত্বটো কোনে ল'ব হেমন্ত ল'ব পাৰিব যিমান ধৰণৰ যিমানখিনি আমি অৰণী আঁচনি বিচাৰি আছো যিমান ধৰণৰ আমি বিধৱা বনাই আছো যিমান ধৰণৰ আমি ৰেচন কাৰ্ড বনাইছো এইবিলাকৰ যদি চাউলবিলাক নাপায় তেনেহ'লে পোৱালীবিলাকৰ বেমাৰ আছে পোৱালীবিলাকৰ বহুত কিবা আছে মাইকী মানুহজনীৰ কাপোৰ চাপোৰ লাগিব হেমন্ত কেনেকা ধৰণৰ মুক্তবিলাক ৰাখি আছে যাক আমি ল'ম তাক আমি লগে অৰুণা আঁচনিটো ঘুমাই দিম এনেকা ধৰণৰ হেমন্তৰ মাইকীৰ কিমানকে লাগে পইচা হেমন্তৰ মাইকীৰ লাগে মাহত 3 লাখ টকা খৰচা তেনেহ'লে আমাৰ কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে কিয় কানে দিব হেমন্তক চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা কৈ পাই গোটেই এনে মানুহে মামা খাই জমাইছে আৰু এনেধৰণে সকল মহিলাই থানাৰ সন্মুখ ভাগত পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষোধাৰ সমালোচনা কৰিছে এই সকল মহিলাই হিমন্ত বিশ্ব শৰ্মাক বহুকেইটা মন্তব্য
কেন্দ্ৰ কৰি মহিলাকেইগৰাকীয়ে কৈছে মামা মামা বুলি আমি জনতাই বা জনসাধাৰণে মামা মামা বুলি আমি মাতো মুখ্যমন্ত্ৰী আমিয়েই বনাইছো চৰকাৰ আমি বনাইছো আমাৰ কথা কিয় নাভাবে মুখ্যমন্ত্ৰীয়ে আমাৰ স্বামীৰ সৈতে আমাকো জেললৈ লৈ যাওক স্বামীৰ মুক্তি বিচাৰি প্ৰতিবাদত বহিল অবৈধ স্বামীৰ পত্নীৰ লগতে তেওঁলোকৰ আত্মীয় ওৰাং আৰক্ষী থানাত অবৈধ স্বামীৰ পত্নীৰ প্ৰতিবাদত কঁপি উঠিছে অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোৰ কিছু সময়ৰ পূৰ্বে ওৰাঙৰ পৰা আমালৈ আহিছে সেই খবৰ আৰু দৃশ্য আৰু আমি আপোনালোকক সেই দৃশ্যসমূহ আকৌ এবাৰ দেখুৱাম কিয় কানে দিব হেমন্ত চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা 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 কৈ পেলাই ঘুৰাইছে নে মানুহে মামা খাই হিমান্বিত ল'ৰা ছোৱালী বিলাক যে এতিয়া বিয়া হৈছে ল'ৰা ছোৱালী জন্ম হৈছে এতিয়া কিমান হাজবেণ্ডক লৈ আছে ঘৰৰ ফেমিলি বিলাক কি কৰিব এতিয়া দি ফেমিলি যে আৰু বেলেগৰ লগত গুচি যায় আকৌ কিবা হৈ যায় এইটো ৰিস্ক হ'ব নাকি আমাৰ পিছত হেমন্ত পাৰিব ৰিস্ক ল'ব কাৰণে আমাৰ পাছ হেমন্ত তাৰ মাইকীকে কন্ট্ৰোল কৰিব নোৱাৰে হেমন্ত তাৰ মাইকীকে কন্ট্ৰোল কৰিব নোৱাৰে বুলি আজি ৰাইজৰ মত লৈছে তাৰ মাইকীৰ কাৰণে দিব এক মাহ 1000 টকা হেমন্ত আজি তাৰ ৰাইজৰ মত লৈছে শান্তি কৰিব নোৱাৰে হেমন্ত চৰকাৰ হেমন্তৰ মাইকীক শান্তি কৰিব নোৱাৰে সেইটো কাৰণে আজিকালি হেমন্ত ৰাইজৰ বৰ্তমান উঠাই লৈছে সেইটো কাৰণে লৈছে যেনেকা ৰাজনীতি ওলাইছে এনেকা ধৰণৰ ভাৰত হৈ নাথাকে কেতিয়াও কিয়কাৰণে নাথাকে যেনেকা মতা মানুহবিলাক লৈছে মহিলাবিলাকতো ঘৰত থাকিব মহিলাবিলাকৰ দায়িত্বটো কোনে ল'ব হেমন্ত ল'ব পাৰিব যিমানখিনি আমি অৰণী আঁচনি বিচাৰি আছো যিমান ধৰণত আমি বিধৱা বনাই আছো যিমান ধৰণৰ আমি ৰেচন কাৰ্ড বনাইছো এইবিলাকৰ যদি চাউলবিলাক নাপায় তেনেহ'লে পোৱালীবিলাকৰ বেমাৰ আছে পোৱালীবিলাকৰ বহুত কিবা কিবি আছে মাইকী মানুহজনীৰ কাপোৰ চাপোৰ লাগিব হেমন্ত কেনেকা ধৰণৰ মুক্তবিলাক ৰাখি আছে যাক আমি ল'ম তাক আমি লগে অৰুণা আঁচনিটো ঘুমাই দিম এনেকা ধৰণৰ হেমন্তৰ মাইকীৰ কিমানকে লাগে পইচা হেমন্তৰ মাইকী লাগে মাহত 3 লাখ টকা খৰচা তেনেহ'লে আমাৰ কিয় কানে দিব হেমন্ত চৰকাৰ কোনে বনাইছে আমিহে বনাইছো পাব্লিকে বনাইছে মামা মামা